পাঁচজন ব্যক্তিয়ে অহাকালি শপত ল'ব, দুজন UPPLৰ পৰা আৰু BTCৰ চিফ আৰু ডেপুটি চিফ দুইটাই UPPLৰ লগত থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুজনে শপত ল'ব আৰু এজন GSPৰ শপত ল'ব। কালি পাঁচজনে শপত ল'ব। 2 from BJP, 2 from UPPL, 1 from GSP. কিন্তু BJPয়ে চিফো লোৱা নাই, ডেপুটি চিফো লোৱা নাই। আৰু তো নাই বিশেষ একো সুধিবলগীয়া? ঠিক আছে। চক এইটো যদি কোনোবা প্ৰাইভেট স্কুলে কৰে, তাৰ গাৰ্জিয়ান এজনেও যদি হাইকোৰ্টক দিয়ে, স্কুলখনৰ দিগদাৰ হ'ব। কাৰণ এই অৰ্ডাৰটো হাইকোৰ্টে এপ্ৰুভ কৰি থৈ দিয়া আছে, এইটো কণ্টেম্প অফ কোৰ্ট হৈ যাব। গতিকে আপোনালোকে কোনোবা প্ৰাইভেট স্কুলে যদি টুইট ফেচবুক কৰি থাকিলে মই একো কৰিব নোৱাৰোঁ, কিন্তু ৰিটেন কমপ্লেইন যদি উইথ অৰিজিনেল নেম দিয়ে, তেতিয়াহ'লে আমি লগে লগে একশ্যন ল'ম। কিন্তু মানুহবিলাকে কি কৰে, টুইট আৰু ফেচবুকত দিয়ে, পিছত মানুহবিলাকৰ এড্ৰেছ সুধিলে আমি নাপাওঁ। CVCয়ে মানা কৰি থৈছে যে এননিমিয়াছ কমপ্লেইন ল'ব নালাগে। সেইকাৰণে যদি উইথ প্ৰপাৰ নেম এড্ৰেছ কোনোবাই যদি আমাক কমপ্লেইন দিয়ে, আমি লগে লগে একশ্যন ল'ম। কাৰণ এইটো হাইকোৰ্টে এই অৰ্ডাৰখনক এপ্ৰুভ কৰি থৈ গৈছে, ডিভিজন বেঞ্চে তাকো। সেইকাৰণে কমপ্লেইন আহিলে আমি ব্যৱস্থা লৈ ল'ম। এইটোত আমাৰ মানে গোটেই অসমৰ এডুকেশ্যন চিষ্টেমটো আমি ছেকুলাৰাইজ কৰি দিলোঁ। বহুত ডাঙৰ এটা ঐতিহাসিক সিদ্ধান্ত আছিল। 1934ত আৰম্ভ কৰা প্ৰেক্টিছ এটা উই কুড ষ্টপ। এইটো